আজি মই আপোনালোকৰ ওচৰলৈ কণীৰে এটা নতুন ৰেচিপি লৈ আহিছোঁ। আহকচোন চাওঁ আজি মই এই ৰেচিপিটো কেনেকৈ বনালোঁ। প্ৰথমতে মই 6টা কণী লৈছোঁ। এতিয়া কণীকেইটা এটা এটাকৈ বাতি এটাত ভাঙি লৈছোঁ। কণীকেইটা মই অলপ মিক্স কৰি লৈছোঁ। ইয়াত মই এতিয়া সোৱাদ অনুসৰি অলপমান নিমখ দিছোঁ আৰু এইখিনি মিক্স কৰি লৈছোঁ। ইয়াত মই অকণমান বেকিং পাউডাৰ দিছোঁ যাতে কণীখিনি কোমল হয় আৰু বেছিকৈ ফুলি আহে। ইয়াত মই এটা টিফিন বাতি লৈ লৈছোঁ আৰু ইয়াত এচামুচ ৰিফাইন তেল দিছোঁ। দি বাতিটোত ভালদৰে সানি লৈছোঁ। এতিয়া টিফিন বাতিটোত কণীৰ ঘোলখিনি দি দিছোঁ আৰু ঢাকনিখন মাৰি দিছোঁ। মই এটা কুকাৰ লৈ লৈছোঁ। ইয়াত অলপমান পানী দি লৈছোঁ। ইয়াত মই এটা ষ্টেণ্ড বহাই লৈছোঁ। এতিয়া মই ইয়াত টিফিন বাতিটো বহাই দিছোঁ। বহাই দি মই ঢাকনিখন লগাই দিছোঁ। এইখিনি মই কম জুইত দি কুকাৰত 2টা চিটি মাৰি লৈছোঁ। ঠাণ্ডা হোৱাৰ পিছত মই এইটো উলিয়াই আনিলোঁ আৰু মই এইখিনি পিচ পিচকৈ পনীৰৰ দৰে কাটি লৈছোঁ। আপোনালোকে বেলেগ ধৰণেও কাটিব পাৰে। এইটো একদম খাবলৈ পনীৰৰ নিচিনাই হয়। এতিয়া মই ইয়াত অলপমান ময়দাৰ গুড়া লৈ লৈছোঁ আৰু পিচকেইটাত লেটিয়াই লৈছোঁ। আপোনালোকে ময়দাৰ সলনি কৰ্ণফ্লাৱাৰ বা আটাৰ গুড়াও লৈ ল'ব পাৰে। মই ইয়াত 2টা পিঁয়াজ, এটা বিলাহী আৰু 5টা কেপচিকাম লৈ লৈছোঁ। মই ইয়াত পিঁয়াজখিনি 4ফাল কৰি কাটি লৈছোঁ। তাৰপিছত গুড়টো কাটি পেলাই দিছোঁ। তাৰপিছত পিঁয়াজখিনি একো একোকৈ এৰিয়াই লৈছোঁ। কেপচিকামটো প্ৰথমতে মই ফালি লৈছোঁ আৰু বুকৰ অংশটো পেলাই দিছোঁ কাৰণ সেইখিনি ভালদৰে নিসিজে। তাৰপিছত এইটো মই পিচ পিচকৈ কাটি লৈছোঁ। মই বিলাহীটো 4ফাল কৰি লৈছোঁ আৰু গুটিৰ অংশটো পেলাই দিছোঁ। তাৰপিছত মই এইখিনি পিচ পিচ কৰি লৈছোঁ। প্ৰথমতে মই এটা কেৰাহীত ৰিফাইন অলপ লৈ লৈছোঁ। ৰিফাইনখিনি গৰম হোৱাৰ পিছত মই ইয়াতে পিচকেইটা এপিচ এপিচকৈ দি দিছোঁ। এটা ফাল ভালদৰে ভজা হোৱাৰ পিছত লুটিয়াই দি আনটো ফালো ভালদৰে ভাজি ল'ম। এইখিনি ভালদৰে ভজা হৈছে। এতিয়া এইখিনি নমাই থ'ম। এতিয়া কেৰাহী এটাত আকৌ অলপমান ৰিফাইন লৈ ৰিফাইনখিনি ভালদৰে গৰম হ'বলৈ দিছোঁ। তাৰপিছত মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অলপমান ভাজি লৈছোঁ। এইখিনি সিজিবলৈ দিয়া নাই, সিজিলে গলি যাব। এতিয়া মই ইয়াত কেপচিকামখিনি দি দিছোঁ আৰু অলপ সময় ভাজি ল'ম। কেপচিকামখিনি অলপ সময় ভজাৰ পিছত মই ইয়াতে বিলাহীখিনি দি দিছোঁ। এতিয়া বিলাহীখিনিও অলপ সময় ভাজি ল'ম। এতিয়া মই ইয়াত সোৱাদ অনুসৰি অলপমান নিমখ দিছোঁ আৰু ৰং আহিবলৈকে অকণমান হালধি গুড়া দিছোঁ। এইখিনি এতিয়া অলপ ভজা হৈ গৈছে। এতিয়া মই কণীৰ পিচকেইটা দি দিছোঁ আৰু এইখিনি মিক্স কৰি ল'ম। ইয়াত মই টমেটো চচ দি দিছোঁ। টমেটো চচ দিয়াৰ পিছত এইখিনি খাবলৈ বহুত সোৱাদী হয় আৰু ইয়াত আপোনালোকে চয়া চচো দিব পাৰে, নিদিলেও নাই। এতিয়া মই ইয়াত অলপমান পানী দিছোঁ আৰু এইখিনি ভালদৰে উতলাই ল'ম। এতিয়া এইখিনি ৰেডি হৈ গৈছে। এইখিনি মই এটা বাতিত নমাই লৈ লৈছোঁ।
এনেদৰে মোৰ আজিৰ ৰেচিপিটো ৰেডি হৈ গ'ল। আপোনালোকে যদি ভাল পালে তেনেহ'লে ঘৰত এবাৰ বনাই চাব আৰু কেনে হ'ল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো ইমানেই। ভাল পালে যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।